হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে নিশ্চয়। আজি বনালোঁ কণ বিলাহীৰে সৈতে কচুথুৰিৰ পিটিকা। পিটিকা বুলি ক'লেই লোভ লাগে, তাতে আকৌ কচু পিটিকা, নহয় জানো? একেবাৰে থলুৱা জুতি। নহৰু, পিঁয়াজ, মান ধনিয়া, কণ বিলাহী আৰু আলুৰে সৈতে এই পিটিকাখন বনালোঁ আজি। আলু নিদিলেও চলি যায়, কিন্তু পোৰা আলু ভাল লাগে কাৰণে মই একেলগে দি দিলোঁ। অৱশ্যে কলপাতেৰে নুৰিওৱা কামটো মায়েহে কৰিলে, মই ভালকৈ নাজানো। বাকী যি কি নহওক, ভিডিঅ'টো দেখি কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আৰু যদি ভাল লাগে তেন্তে প্লিজ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।